ফাইনেলি এটা ডিচি মটৰ পালোঁ আৰু এই ডিচি মটৰটো মই এটা অট'মেটিক কোকা কোলা মেচিন এটা বনাই তাত ইউজ কৰিম বুলি ভাবিছোঁ। ইয়াৰ ইনপুট কেপাচিটি হৈছে আপোনাৰ 9 ভল্ট টু 5 ভল্ট। চ' মই এটা 3.7 ভল্ট জেনেৰেট কৰা চাৰ্জাৰ এটা লওঁ। এটা হৈছে 3.9 ভল্ট জেনেৰেট কৰা এটা চাৰ্জাৰ। ইয়াৰ লগত মটৰটো কানেকশ্যন কৰি লওঁ। পজিটিভ টু পজিটিভ আৰু গ্ৰাউণ্ড টু গ্ৰাউণ্ডৰ লগত কানেকশ্যন কৰি লওঁ ফাৰ্ষ্ট টাইম। এতিয়া মই টেষ্টিং কৰি চাম মটৰটো বা কাম কৰে নে নাই। মটৰটো টেষ্টিং কৰিলোঁ, কাম কৰিছে বাৰু, মটৰটো ভালকৈ কাম কৰিছে। যদি মোৰ ভিডিঅ'বোৰ চাই আপুনি তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিব। কোকা কোলা মেচিনটোৰ ভিডিঅ' আপোনালোকে সোনকালে পাব। মই অলৰেডি কোডিং কৰা আছে, প্ৰগ্ৰেমিং লিখি থোৱা আছে। এইটো হৈছে মোৰ কোকা কোলা মেচিনৰ প্ৰগ্ৰেমিংটো মই অলৰেডি লিখিলোঁ। একচুৱেলি এবাৰ প্ৰগ্ৰেমিঙত মই একো লাইব্ৰেৰী ইনক্লুড কৰা নাই, জাষ্ট বেছিক প্ৰগ্ৰেমিঙৰ নিচিনা বনাইছোঁ। চ' থেংক ইউ, হেভ এ নাইচ ডে।